হোমেন বৰগোহাঁইৰ আত্মজীৱনীসমূহৰ অন্যতম এখন আত্মজীৱনী হ'ল আত্মানুসন্ধান। তেখেতৰ গ্ৰন্থবোৰ আন অসমীয়া লেখকৰ গ্ৰন্থৰ তুলনাত বহুত বেলেগ। আজিৰ এই ভিডিঅ'টোত হোমেন বৰগোহাঁইৰ লেখাৰ মাজত দেখা পোৱা কৰ্ম উদ্যম, মটিভেশ্যন আৰু মানৱ জীৱন সম্বন্ধীয় কিছু দিশ আলোচনা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেখেতৰ আত্মানুসন্ধান গ্ৰন্থখন কটন কলেজত অধ্যয়ন কৰিবলৈ যোৱা সময়ছোৱাৰ কথাৰ পৰা আৰম্ভ কৰিছে। তেখেতে এঠাইত কৈছে, কাম বা পৰিশ্ৰম কেতিয়াও লক্ষ্যহীন হ'ব নোৱাৰে। সেইকাৰণে পৰিশ্ৰমী মানুহৰ চকুৰ আগত সদায় জীৱনৰ লক্ষ্য থাকে। তেখেতে জীৱন সম্পৰ্কে কৈছে, জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। আমাৰ দৃষ্টিত যদি সুন্দৰ ভয়ংকৰ ৰূপত আৰু ভয়ংকৰ সুন্দৰ ৰূপত প্ৰতিভাত হয়, তেতিয়াহ'লে বুজিব লাগিব যে আমাৰ দৃষ্টিৰ মাজতে এটা বিৰাট গণ্ডগোল আছে। আজিৰ কৰোনাৰ যি ভয়াৱহ অৱস্থা, এই সময়ছোৱাৰ লগত তেখেতৰ এষাৰ কথাৰ তাৎপৰ্য আছে। তেখেতে কৈছে, পৰিৱৰ্তনেই জীৱনৰ ধৰ্ম। পৃথিৱীখন চিৰকাল কেতিয়াও একেদৰে থাকিব নোৱাৰে। যি পৰিৱৰ্তন অনিবাৰ্য তাক মানি ল'বলৈ মানুহে শিকিবই লাগিব। ভাৰতৰ সমাজ ব্যৱস্থা সম্পৰ্কেও আত্মানুসন্ধানত কৈ গৈছে, ভাৰতীয় হিন্দু সমাজত শাৰীৰিক পৰিশ্ৰম কৰা মানুহবোৰেই হ'ল আটাইতকৈ নীচ জাত। শাৰীৰিক পৰিশ্ৰম নকৰা মানুহবোৰেই হ'ল আটাইতকৈ উচ্চ জাত। অতি আগতীয়াকৈ আৰম্ভ কৰিও ভাৰতীয়সকল যে উন্নতিৰ প্ৰতিযোগিতাত ইউৰোপতকৈ বহুত পিছ পৰি গ'ল, ইও সম্ভৱতঃ তাৰ এটা অন্যতম কাৰণ। হোমেন বৰগোহাঁইৰ এনেধৰণৰ গ্ৰন্থৰ বাহিৰে অসমীয়া সাহিত্যত আন গ্ৰন্থ দেখিবলৈ পোৱা নাযায়। এখন সমাজ উন্নতি পথত আগবাঢ়িবলৈ সাহিত্যৰ যথেষ্ট গুৰুত্ব আছে। যদি সাহিত্যত কৰ্ম উদ্যমতা, জীৱনত সফল হোৱাৰ মন্ত্ৰ পোৱা নাযায়, তেতিয়াহ'লে সেই সাহিত্য অধ্যয়ন কৰি অসমীয়াই আগবাঢ়িবই বা কেনেকৈ? প্ৰেম কাহিনী আৰু জীৱনৰ ইটো সিটো কাহিনীৰ সাহিত্যই কেতিয়াও এখন সমাজৰ উন্নতিত অৰিহণা নোযোগায়। কিন্তু তেনে গ্ৰন্থই সাহিত্যৰ ক্ষেত্ৰখনলৈ কি অৱদান আগবঢ়ায় সেয়া নাজানো। কিন্তু অসমীয়া সাহিত্যত কৰ্ম উদ্যমতা, মটিভেশ্যন, জীৱনত সফল হোৱাৰ সম্পৰ্কীয় গ্ৰন্থৰ বহুত প্ৰয়োজন আছে। আশা কৰোঁ ভৱিষ্যতে অসমীয়াই তেনেধৰণৰ গ্ৰন্থ পঢ়িবলৈ পাব। এয়াই আছিল আত্মানুসন্ধান গ্ৰন্থখনৰ চমু আলোচনা।